নমস্কাৰ বন্ধুসকল, মই ভাইটি। আজি আপোনালোকৰ মাজত আমি এটা নতুন ভিডিঅ'লৈ উপস্থিত। আজি বতৰটো বৰষুণ দি আছে, সেইবাবে কি হ'ল আমি এটা বেলেগ ভিডিঅ' বনোৱাৰ কথা আছিলে, কিন্তু আমি এজেগালৈ যাব নোৱাৰিলোঁ। গতিকে আজি আমি ভাবিছোঁ, গোটেইকেইজন গোট খাই আছে, আজি আমি চিংৰা আনোগৈ। আৰু আজি আমাৰ কাম হ'ব কি, কোনে কিমান চিংৰা খাব পাৰে। আচলতে আমাৰ এইটো কোনো চেলেঞ্জ নহয়। আমি আপোনালোকক কালিও কৈছোঁ যে এজন সাধাৰণ মানুহে কিমান চিংৰা খাব পাৰে সেইটো আমি টেষ্ট কৰি চাওঁ। আমাৰ কোনো চেলেঞ্জ বুলি ইয়াত কথা নাই। গতিকে আনো আৰু আপোনালোককো দেখুৱাওঁ। গতিকে আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া বৰ্তমান আমি চিনাম্পা চিংৰা আনি লওঁ, ব'লক। আহা, চিংৰা আনিবলৈ যাব লাগিব। আৰু চিংৰা অৰ্ডাৰ দি থোৱা আছে। এতিয়া ফোন কৰিছে যে চিংৰা হৈ গ'ল, গতিকে আমি চিংৰা আনি লওঁ, আহক। আমাৰ ঘৰৰ পৰা চিনেমালৈ প্ৰায় 4 কিলোমিটাৰমান হ'ব। গতিকে আমি গোটেইকেইটা গাড়ীতে আহি আছোঁ। আৰু আমাৰ পাছত বহি আছে কেমেৰামেন চুনু, দীপু আৰু আমাৰ সুমন্ত। আৰু আজি দুজন নাই, দুজন আজি দাৰ্জিলে গ'ল, কিবা এটা অনুষ্ঠান আছে তালৈ গৈছে। গতিকে আজি আমাৰ কম, আমি 4জন মানে আজি চেলেঞ্জটো কৰিব লাগিব। কালি দেখা দুজন আপোনালোকে নেদেখিবও পাৰে। গতিকে আমি চিনেমালৈ গৈ লওঁ, তাৰপাছত চিংৰা আনি লওঁ। গৰম গৰম চিংৰা একেবাৰে বনি আছে, গতিকে আনি লওঁ, ব'লক। গৰম গৰম চিংৰা কি ভৰাইছে আপুনি? এয়া পদিনা চব্জি ভৰাইছোঁ। তোমাৰ নামটো কি ল'ৰাটো? প্ৰিয়াংশু। প্ৰিয়াংশু বাৰ্থডে। বাৰ্থডে নহয় আজি, নহয় নি? নহয়, বেলেগ কিবা এটা সিহঁতক খোৱা কথা আছিলে। দীপু, খাব পাৰিবিনে? চাওঁ আৰু কিমান পাৰোঁ। লগতে এটা গৰম গৰম ৰাস্তাতে খাই আছোঁ, এটা খাই লৈছোঁ। আৰু ইয়াৰ চিঙৰাটো মানে মুখত লাগি আছে। বাৰু হ'ব বাৰু। ইয়াৰ চিঙৰাটো বৰ ধুনীয়া দিয়ে, 10 টকাত দিয়ে, বৰ ডাঙৰ চিঙৰা দিয়ে, 10 টকীয়া চিঙৰা। আৰু লৈ আহিছোঁ। এতিয়া কোনে আজি কিমান খাব পাৰে। চচ ললি? চচ নহয়, চাটনি। চচেই লাগে। চাটনি লগত খাব লাগিব। লগত খাব নোৱাৰি মানে যিটো দিয়ে দোকানৰ পৰা সেইটোৰ লগতে খাব লাগিব। চচ নাই, মিঠা চচটো নাই। হ'ব, চচ নালাগেচোন তই, চচ নালাগে, চাটনি দিয়ে খাবা বোলা। চিঙৰা আনি পাই গ'লোহি। আৰু এতিয়া চিঙৰা ধুনীয়াকৈ সজাই লৈছোঁ আমি। এভাগত 15টা আছে, এইভাগত 15টা আছে, আৰু 20টা আছে। আমি 50টা আনিছিলোঁ টোটেল। 51টা দিলে, এটা মই খালোঁ, আপোনালোকে দেখিছেই নহয়। আৰু ইয়াত 15টা, ইয়াত 15টা আছে। আৰু আজি আমাৰ আছে সুমন্ত, আমাৰ দীপু আছে, আৰু মই আছোঁ, আমাৰ বিটু আছে। সেইপিনে বিটুৱে কৈছে মই কেমেৰা আগত নোলাওঁ, কিন্তু মই দুটামান খাম বুলি কৈছে। তথাপিতো বাৰু হ'ব, মই আপোনালোকক ক'ম যে কোনে কিমান খালে। মই আপোনালোকক কৈ আছোঁ যে আমাৰ এইটো কোনো চেলেঞ্জ নহয়। খালি আমি এটা কথাই আপোনালোকক মই বাৰে বাৰে কৈ আছোঁ যে এজন সাধাৰণ মানুহে একেলগে চিংৰা কিমান খাব পাৰে। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰা চিংৰা খাবলৈ। আমাৰ সুমন্তই একদম খাপ মাৰি লৈছে, মানে খাওঁ খাওঁ কৰি আছে। আৰু এটা মই খাওঁ, মোৰ এটা হৈ আছে ইতিমধ্যে। আৰু এইটো মই খাই লওঁ। যথেষ্ট ডাঙৰ চিংৰা, যথেষ্ট ডাঙৰ চিংৰাটো বহুত যথেষ্ট ডাঙৰ। মই বেছি খাব নোৱাৰোঁ, 3টামান পাৰিম চাগে। গৰম নহয় তাতে। গৰম হৈ আছে একদম, ধুনীয়া গৰম। গৰম ভাজিটো ভিতৰত ভাজিটো বেছি কম। হিচাপটো ৰাখিবি। এটা ছুটি হ'ব নগা এতিয়া। ইমান গৰমো নহয়, মিডিয়াম গৰম, বেছি কম। ভাজিটো গৰম হৈ আছে ভিতৰত। গৰম ভাজিটো বিৰাট গৰম হৈ আছে। কেনেকৈ খাব লগাই আমি কামৰ জেগাতে বহি লওঁ। আমি ৰাতিপুৱা 6টা বজাৰ পৰা কাম কৰোঁ, ঠিক 1:30লৈকে কৰোঁ। পিছবেলা আমি কাম নকৰোঁ। তাৰপিছত পিছবেলা মই অলপ যাবলগীয়া থাকে, গৈ আহি আজৰি হৈ যাওঁ 4টা বজাত। আৰু ৰাতিপুৱা 8টাত আমাৰ ভিডিঅ' আপোনালোকে পাই যাব। যিসকলে নতুনকৈ ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, আৰু তাতে থকা বেল আইকনটো বজাই থ'ব। আমাৰ নতুন ভিডিঅ'খিনি আপোনালোকে তেতিয়াহে দেখি থাকিবলৈ পাব। মই কথা খোৱাৰ মাজতে কথা কৈ আছোঁ বাৰু আপোনালোকক, মই এতিয়া হাঁহিয়ে থাকিম বাৰু। অন্য মই খোৱাটো বেছি নোৱাৰোঁ। আজি এজন খোৱা মানুহ আহিছে বাৰু। মই এটা হোৱা নাই গৰম দিনত লাগিছোঁ।
কেইটা হ'ল ক'ব নেকি ইয়াৰ দুটা 2 নম্বৰটো খাই আছে নগাই কোনে? নগাই মোৰ এটা হোৱা নাই গৰম অঁ আজি দিছা এনেকৈ মাছলৈ খাই সৰু সৰু আনি লাহে লাহে লৈ পেলাই জলকীয়া পুৰি গ'ল একদম শুকান জলকীয়া এটা কামো মাৰি দিলোঁ আৰু আমাৰ সুমন্তই খাইছে এতিয়ালৈকে 4টা এই 5 নম্বৰটো ভাঙিছে ই খাই আছে 3টা আৰু আমাৰ কেমেৰামেনে এইপিনে লুকাই লুকাই খাই আছে এইটো আৰু বিটুৱে খাব এতিয়া বিটুৱে খাবলৈ আগবাঢ়ি আহিছে বিটুৱে এটা কথাই কৈছে যে মোক 5টা চিঙা হ'লে হৈ যাব আৰু মই 2টা খাইছোঁ এতিয়ালৈকে আৰু এটা খাম জলকীয়া একদম খাই দিলোঁ দেখিছেনে একদম গোটেই ৰঙা পৰি গ'লোঁ আৰু এতিয়া আমি 2 মিনিট 3 মিনিটমান হ'ল সুমন্তই আৰু 2টামান খাব পাৰিব যত সম্ভৱ আৰু কেইটা 7টা 8টা খাব পাৰিব খাই আছে ই কিন্তু ই জিকিব আজি ই জিকিব ই উইনাৰ হ'ব আৰু মই কিন্তু আৰু এটা খাব পাৰিম আৰু খাব নোৱাৰোঁ আৰু দেখা যাওক কোন উইনাৰ হয় আপোনালোকে চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আজি আমাৰ চিঙৰা খোৱাৰ বিজেতা প্ৰথম হ'ল আমাৰ সুমন্ত ছেকেণ্ড হ'ল আমাৰ দীপু তৃতীয় মই আৰু চতুৰ্থ হ'ল আমাৰ বিটু আপোনালোকে এবাৰহে দেখিলে কেমেৰাত নেদেখিলে অকণমান ওলাবলৈ লাজ কৰে সেইবাবে আৰু কথা হ'ল কি এই চিঙৰাটো যথেষ্ট ডাঙৰ সেইকাৰণে খাব ইমান নোৱাৰিলোঁ মই 3টাহে খাব পাৰিলোঁ আৰু ই 6টা খালে সি 5টা খালে গতিকে আজি আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব আমি কিবা এটা বস্তু দেখি থাকিলে একদম বহুত খাম এনেকুৱা লাগে কিন্তু আমি যেতিয়া কামটো কৰি চাওঁ তেতিয়া কিন্তু আমি ইমান খাব নোৱাৰোঁ গতিকে আজি আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে সেইটো জনাব আৰু আগলৈ এনেকুৱা ভিডিঅ' দেখি থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গতিকে আজিলৈ বাই বাই জয় অসম পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আমাক দেখা পাব বাই এই উখাই ল'ব পৰা নাই ক'ৰ বাই দিব পাৰিব বাই